Hey guys, this is Mayang from Tiokjurhan Assam. আপোনালোকে চাই আছে টিউব ট্ৰেভেল অসম ইউটিউব চেনেল। আজি কোনো ব্লগ নহয়, কৰবাত ট্ৰেভেলিং ব্লগ নহয়। আজি মানে মই এটা ইনকিউবেটৰ বনাইছো। ইনকিউবেটৰ মানে উমনি লোৱা যন্ত্ৰ মানে হেৰি চৰাই কণী বা হাঁহ কুকুৰা কণীৰ পৰা মানে পোৱালি যিটো উলিয়ায় তেনেকুৱা এটা যন্ত্ৰ বনাইছো। ইনকিউবেটৰ বুলি কয় এইটোক। এইটো বনাইছিলো অলপমান বনাই থোৱা আছে। মই কেনেকৈ বনাইছো আপোনালোকক দেখাম। আপোনালোকে ঘৰতে মই ভিডিঅ'টো চাই পিনি ঘৰতে বনাব পাৰিব চাগে নিশ্চয়কৈ। মই দেখাই যাম আপোনালোকক কেনেকৈ বনাইছো, চাই যাওক তেন্তে। তো গাইজ অলৰেডি মই অলপমান বনাই থোৱা আছে আৰু এইটো বস্তুটো বনাবলৈ ইনকিউবেটৰটো বনাবলৈ আপোনালোকক কি বস্তুৰ প্ৰয়োজন হ'ব চাই লওক। ফাৰ্ষ্ট অফ অল মোৰ ওচৰত তাত কাৰ্টুন আছে। এইটো মানে আপোনালোকে যদি কোনোবা মাছ বেপাৰী বা কোনোবা এনেকুৱা ধৰণৰ মানুহৰ ওচৰত পাই যাব, বেপাৰীৰ ওচৰত পাই যাব, মাছ চাছ কটা মানুহৰ ওচৰত গ'লে পাই যাব এনেকুৱা এটা কাৰ্টুন। তাৰপিছত আপোনালোকক লাগিব দুখন ফেন, সৰু সৰু ফেন। এনেকুৱা দেখাই দিছোঁ, অলপমান বনাই থোৱা আছে মই দেখাই দিছোঁ। ইয়াত আছে এনেকুৱা সৰু সৰু দুখন ফেন লাগিব আপোনালোকক। আৰু তাৰ লগত লাগিব এনেকুৱা এটা সৰু এডাপ্টাৰ লাগিব। তাৰপিছত এটা টেম্পাৰেচাৰ কণ্ট্ৰলাৰ লাগিব। ইয়াত মই লগাই থোৱা আছে চাব পাৰে, টেম্পাৰেচাৰ কণ্ট্ৰলাৰ। এনেকুৱা টেম্পাৰেচাৰ কণ্ট্ৰলাৰ লাগিব আৰু দুটা লাইট লাগিব, দুটা হোল্ডাৰ লাগিব। যদি আপুনি আনিব বিচাৰিছে এই টেম্পাৰেচাৰ কণ্ট্ৰলাৰ, ফেন দুখন আৰু এডাপ্টাৰটো মিলাই পিনি আপোনালোকে ডাইৰেক্টলি ফ্লিপকাৰ্ট বা এমেজনত ভনী কিনিছে। যদি আপোনালোকে বস্তুকেইটা আনিব বিচাৰিছে তেন্তে আপোনালোকে ফ্লিপকাৰ্ট বা এমাজনৰ এনেকুৱা ধৰণৰ চাইটত আপোনালোকে অৰ্ডাৰ দি দিব পাৰে। একেলগে গোটেইকেইটা মই আনিছোঁ, মানে বেলেগ বেলেগকৈ দিলে অলপ বেছি দাম পৰি যায়। মই গোটেইকেইটা মানে একেলগে অৰ্ডাৰ দিছোঁ, একেলগে মানে এটা হেৰি পায়, ছেট পায়। সেইটো অৰ্ডাৰ দি দিলোঁ। এইটো এৰাউণ্ড 500 মানত আহিছে, মানে 550 মানত আহিছেগৈ এই গোটেইকেইটা মানে মিলি পিনি। চ' আনিলোঁ আৰু সেইকেইটা লগাই থোৱা আছে, ছেট কৰি থোৱা আছে। মই কেনেকৈ ছেট কৰিছোঁ আপোনাক অকণমান দেখাম। মোৰ মানে এখন ফেন বেয়া হৈ গ'ল, তাৰ মাজতে দিছ ওৱান্স বেয়া হৈ গ'ল। মানে ডাইৰেক্ট মানে ভল্টেজত দি দিলোঁ মই, সেইকাৰণে ফুটি গুচি গ'লটো। চ' সেইবাবে মই আৰু এখন ফেন মানে এক্সট্ৰাকৈ অৰ্ডাৰ দিলোঁ, আহিলে। চ' এখন লগাম এতিয়া। চ' গাইজ অলৰেডি মই গোটেই বস্তুটো মানে ছেট কৰি হৈ গ'ল। এতিয়া মই কেনেকৈ ছেট কৰিলোঁ তাক আপোনালোকক অকণমান দেখাম। য'ত ছেট মানে বস্তুটো লগালোঁ, কেনেকৈ লগালোঁ চব আপোনালোকক দেখাই যাম। আপোনালোকে চাই যাওক জাষ্ট, তেনেদৰে আপোনালোকে লগাই গ'লে হৈ যাব। চিম্পুল তৰিকা। ত' ফাৰ্ষ্ট অফ অল প্ৰথমে আপোনালোকক ইয়াত মানে এনেধৰণে দুফালে দুখন ফেন লগাব। এইফালে এখন ফেন লগাব এই চুকত, এইটো কাৰ্টনটো হয় নহয়, কাৰ্টনটোৰ ভিতৰত এইফালে এখন ফেন লগাব চুকত আৰু এইফালে এখন ফেন লগাব চুকত। চাই ল'ব, ইমান একদম তলত লগাই নিদিব, তলৰ পৰা জাষ্ট অলপমান ওপৰত লগাব, ঠিক আছে। আৰু এইফালে এটা বাল্ব লগাব, এইফালে বাল্ব লগাব। এই দুটা হোল্ডাৰ লগাই থোৱা আছে, বাল্ব লগাব ফাৰ্ষ্ট। তাৰপিছত আপোনালোকে কৰিব কি, এই দুখন ফেনটোৰ পৰা যিটো কানেকশ্যন যাব মানে এই দুডাল ৱাই মানে এডাল কৰি ল'ব, কানেক্ট কৰি পিনি এডাল কৰি ল'ব। মই কৈ দিছোঁ দেখিছেনে, এডাল ইয়াৰ পৰা দেখিছে এডাল কানেক্ট কৰি থোৱা আছে, মানে এইটো এডাল লগাই থোৱা আছে। এইটো এডাল চাব পাৰে, এডাল ৱাইৰে। চ' এইকাৰণৰ পৰা আমি অকণমান কাটি পিনি ইয়াত জাষ্ট কানেক্ট কৰি থৈছোঁ। এই এটা ফুটা লৈ ল'ব, এইফালে জাষ্ট হেৰিটো উলিয়াব কাৰণে, ৱাইৰকেইডাল উলিয়াবৰ কাৰণে। এই ফুটাত দি মই এইফালে উলিয়াই থোৱা আছে, সেইকাৰণতে ফুটা এটা আছে, এইখনত এটা ফুটা আছে। চ' এইদি মই এনেকৈ লাহেকৈ উলিয়াই থৈছোঁ, এইটো মানে টেপ লগাই থৈছোঁ এতিয়া জাষ্ট মানে ৰখি দিবৰ কাৰণে। তাৰপিছত আকৌ বাল্ব দুটাও এনেদৰে দুডাল ৱাই থাকিব নাই, এইফালে এনেকৈ মোৰ আছে ৱাই, এইফালে ওলালে আৰু এইটো চাইডো এডাল ৱাই ওলাই আছে, এইফালে চাইডো এনেকৈ এডাল ৱাই ওলাই আছে। চ' এই দুডাল ৱাই ওচৰলৈ একদম আনি পিনি দুফালে আনি পিনি এইকণতে মানে এডাল কৰি লৈছোঁ। চ' সেই তাৰো ফেন দুখনৰ ৱাই দুডালো এডাল কৰিব আৰু বাল্ব দুটাৰ ৱাই দুডালো এডাল কৰিব। তাৰপিছত কি কৰিব আপোনালোকে, এইটো হ'ল হেৰি টেম্পাৰেচাৰ কণ্ট্ৰলাৰ। চ' ইয়াত কি কৰিব আপোনালোকে, আমাৰ ওচৰত এই এডাপ্টাৰটো আছে, মই জাষ্ট ইয়াত লগাই থৈছোঁ এডাপ্টাৰটো। এতিয়া হ'ল এইটো এডাপ্টাৰটো, ইয়াত টেম্পাৰেচাৰ কণ্ট্ৰলটো আপোনালোকে কেনেকৈ লগাব বস্তুটো, দুডাল ৱাই আছে নহয়। চ' মই এই বস্তুখিনি নাই এইকেইটা যে ইয়াত দেখিছে আপোনালোকে,
এইকেইটা মানে এইটো বস্তুকেইটা খুলিব পাৰে এইকেইটা নটকেইটা খুলিব পাৰে ইয়াত মানে ৱাইৰকেইটা সোমাই দিব পাৰি এতিয়া কি হ'ল কানেকশ্যনটো আপোনালোকে কেনেকৈ কৰিব এই টেম্পাৰেচাৰ কণ্ট্ৰলৰ লগত আপোনালোকে কানেকশ্যনটো কেনেকৈ কৰিব যিকেইডাল ৱাই মানে আপোনালোকে ফেন দুখনৰ ৱাইৰডাল মানে এডাল কৰিলে দুখন ফেনৰ মানে ৱাইৰ দুডাল থাকিব নহয় সেই দুডাল এডাল কৰি ল'ব মানে এডাল আনি ল'ব চ' এডাল কৰি ল'লে এই ফেন দুখনৰ যি দুডাল মানে যি এডাল ৱাই তাত মানে প্লাছ মাইনাছটো জানি ল'ব প্ৰথম প্লাছ মাইনাছটো কেনেকৈ জানিব আপোনালোকে ৰঙা যিডাল থাকিব সেইডাল হ'লে প্লাছ আৰু সেইডাল মাইনাছ এতিয়া প্লাছটো আৰু মাইনাছ এতিয়া যিটো এডাপ্টাৰ থাকিব আপোনালোকৰ যিটো কিনি ল'ব এডাপ্টাৰটোত মানে যিডাল ৱাই থাকিব তাত ৱাইৰডাল ছিগিয়ে থাকিব নহয় তাত ৰঙাডাল আৰু সেইডাল থাকিব কোলা বা যিকোনো থকা ৱাই থাকিব ৰঙাডাল প্লাছ পইণ্ট আৰু সেইডাল মাইনাছ পইণ্ট এই ৰঙা আৰু এই ফেনখনৰ ৱাইৰডাল আৰু এডাপ্টাৰটোৰ ৱাইৰডাল কানেক্ট কৰি দিব দুইডাল মানে হেৰি কানেক্ট কৰি দিব তাৰপিছত অলপ উলিয়াই দিলে হ'ব মানে ফেনখনৰ হেৰিডাল যিটো ৰঙাডাল সেইডাল এডাপ্টাৰটোৰ ৰঙা ৱাইৰডালত লগাব আৰু হেৰি ফেনখনৰ যিডাল ৰঙা নীলা বা কোলা কিবা ৰঙৰ বেলেগ থাকিব নহয় সেইডাল এই এডাপ্টাৰটো সেইডাল পিছত থকা ৱাইৰডাল লগাই দিব আৰু যিকোনো ৱাইৰডাল থাকিব সেইখন ৰখাই থ'ব তাৰপিছত ইয়াত মানে এই ফেনখনৰ যিটো ফেন আৰু এডাপ্টাৰ যিডাল কানেক্ট কৰিলে দুডাল ৱাই হৈ থাকিব সেইডাল প্ৰথমডাল মানে ৰঙা যিডাল আছে সেইডাল মানে আপোনালোকে ইয়াত লগাব ইয়াত আছে 12 ভল্ট বুলি যোনটো আছে 12 ভল্ট এইটো ছেকেণ্ডত আছে ইয়াত এইটো খুলি পিনি ইয়াত 12 ভল্টত ৰঙাডাল ইয়াত 12 ভল্টত লগাই দিব আৰু যিডাল মানে থাকিব সেইডাল আপোনাৰ GNDত সেইডাল সোমোৱাই দিব মানে কানেক্ট কৰাৰ পিছত সোমাব দেই যিডাল মানে কানেক্ট কৰাৰ পিছত সোমাই দিব ইয়াত তেতিয়া মানে এডাপ্টাৰটো আৰু ফেনখনৰ কানেকশ্যনটো হৈ থাকিব তাতে এই টেম্পাৰেচাৰটো এইটো এডাপ্টাৰৰ পৰা এনেকৈ কানেকশ্যনটো হৈ থাকিব এতিয়া ফেনখন আৰু হেৰি কি বুলি কয় এডাপ্টাৰটোৰ কানেকশ্যনটো হৈ গ'ল তাৰপিছত আহিব লাইটৰ কানেকশ্যনটো কি কৰিব দুটা লাইট যেতিয়া দুটা আছিলে তাৰ দুডাল ৱাই আছিলে চ' দুডাল ৱাই এডাল কৰি ল'ব প্ৰথমতে এডাল কৰি লৈ পিনি কি কৰিব এই এনেকুৱা এডাল হেৰি লৈ ল'ব এনেকুৱা এডাল ৱাই এক্সট্ৰাকৈ লৈ ল'ব এইটো মানে প্লাগ লগাই দিব পাৰিব আপোনালোকে এনেকুৱা ৱাই এডাল লগাই ল'ব কাৰণ কাটি ল'ব বস্তুটো এক্সট্ৰাকৈ কাটি ল'ব ডাইৰেক্ট মানে দুটা কানেক্ট কৰি নিদিব কি কৰিব এই দুটা বাল্বৰ পৰা যিটো ৱাইৰডাল আহিব মানে তাৰে যিকোনো এডাল ৱাই KOত লগাব ইয়াত চাওক KOত যিকোনো এডাল ৱাই মানে কানেক্ট কৰি নল'ব অনলি ৱাইৰডাল লগাব বাল্বৰ পৰা অহা যিডাল ৱাই KOত লগাব তাৰপিছত কি কৰিব ইয়াৰ এডাল ৱাই সেই বাকী থকা বাল্বৰ পৰা অহা বাকী থকা ৱাইৰডালত কানেক্ট কৰি দিব তাৰপিছত কি কৰিব এইডাল যিডাল ৱাই ল'ব তাৰ এডাল থাকি যাব নহয় সেইডাল ইয়াত লগাই দিব K1 বুলি যিটো আছে ফকাছ হোৱা নাই ইয়াত K1 বুলি যিটো আছে তাত লগাই দিব তাৰপিছত এইটো কানেকশ্যনটো ধুনীয়াকৈ হৈ যাব মনত ৰাখি দিব ইয়াৰ পৰা যিডাল আহিব মানে হেৰি ৱাই সেইটো ডাইৰেক্টলি প্ৰথমতে এই আগত যেনেকৈ সেই ফেনখনত কানেক্ট কৰিছিল তেনেকৈ কানেক্ট নকৰিব তাৰ পৰা যিডাল অহা যিকোনো এডাল ৱাই ইয়াত KOত লগাব তাৰ বাকী থকা এই ৱাইৰডত বাকী থকা এটা পইণ্ট এই বাকী থকা হেৰিয়ৰ পৰা অহা ৱাইৰডত লগাই দিব বাকী ইয়াত যিডাল থাকি গ'ল সেইডাল ইয়াত লগাব K1ত তো এতিয়া আমি কানেকশ্যনটো ধুনীয়াকৈ হৈ গ'ল ইয়াত মানে টেম্পাৰেচাৰ কণ্ট্ৰলটোত যিকেইডাল ৱাই লগাব লাগে তাত লগাই দিলোঁ তাৰপিছত আপোনালোকৰ এনেকুৱা এডাল আহিব এইডাল চেঞ্চৰ বুলি কয় এনেকুৱা এডাল আহিব এইকণটা খালী থাকিব সেইডাল সোমোৱাই পিনি ইয়াৰ যিডাল মানে আগটো থাকিব সেইডাল ইয়াৰ ভিতৰলৈ মানে সোমাই থ'ব চেঞ্চৰ মানে তাৰ ভিতৰত মানে টেম্পাৰেচাৰটো কিমান হৈছে সেইটো চেঞ্চৰডালে গম পাই থাকিব তো ইয়াৰে মানে হেৰিটো দি থাকিব তাৰপিছত এইটো কানেকশ্যনটো হৈ গ'ল পূৰা অলৰেডি ধুনীয়াকৈ হৈ যাব আপোনালোকৰ কানেকশ্যনটো তাৰপিছত কি কৰিব ইয়াত বৰ্ডখন লগাই দিব এডাল যিডাল আছিলে লাইটৰ সেইডাল ইয়াত তলত প্ৰথম লগাই ল'ব এক্সট্ৰাকৈ আপোনালোকে 2 পিন লগাই পিনি ক'ৰবাত লগাই দিব পাৰে তাৰপিছত এডাপ্টাৰটো ইয়াত লগাই ল'ব লগাই পিনি ধুনীয়াকৈ কানেকশ্যন হৈ থাকিব ভিতৰলৈ ধুনীয়াকৈ কানেকশ্যন হৈ আছে এইবোৰ তাৰপিছত ৰিটাৰ্ণ আমি চুইচটো দি চাম কেনেকুৱা হয় চলে নাচলে হৈ গ'ল ইয়াতে কানেকশ্যন আহি গৈছে টেম্পাৰেচাৰ কণ্ট্ৰললৈ পূৰা মজাকৈ আহি আছে লাইটটো জ্বলি আছে চাইডত দুখন ফেন ধুনীয়াকৈ চলি আছে মজাকৈ চলি আছে এতিয়া আপোনালোকক ইয়াত টেম্পাৰেচাৰটো কণ্ট্ৰলটো কেনেকৈ কৰিব মানে ছেট কেনেকৈ কৰিব
ইয়াত টাইমিং মাৰি আছে টেম্পাৰেচাৰটো কিমান বাঢ়িলে লাইটটো বন্ধ হ'ব কিমান কমিলে লাইটটো জ্বলিব এইটো তোমাৰ ছেট কৰিব লাগিব কেনেকৈ ছেট কৰিব এইটো আপোনাক দেখাই দিছোঁ ভালকৈ আমাৰ কানেকশ্যনটো হৈ গৈছে এতিয়া ইয়াত আপোনালোকে টেম্পাৰেচাৰ কণ্ট্ৰলটো কেনেকৈ হেৰি কৰিব ছেট কৰিব ফাৰ্ষ্ট অফ অল আপোনাৰ কণী উমনি দিবৰ হ'লে আপোনালোকৰ উষ্ণতাটো হ'ব লাগিব 37.0 পৰা 37.9 ভিতৰত 9 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত হ'ব লাগিব এতিয়া আপোনালোকে ইয়াত কেনেকৈ ছেট কৰিব সেইটো হাই টেম্পাৰেচাৰটো হ'ল 37.9 আৰু ল' টেম্পাৰেচাৰটো হ'ব 37.0 ইয়াৰ দুটাৰ ভিতৰত মানে টেম্পাৰেচাৰটো ছেট কৰিব লাগিব আপোনালোকে প্ৰথম ছেট কৰিব হ'লে আপোনালোকে ইয়াত তিনিটা বটন থাকিব ফাৰ্ষ্ট বটনটো আপোনালোকে ইয়াত ক্লিক কৰিলে এইটো টিপ কৰিব এনেকৈ তাৰপিছত কি কৰিব এইটো যদি বহাই আপোনালোকে বহালে আপোনালোকে এইটো মাজতো টিপি দিলে বস্তুটো বাঢ়ি যাব এইকেইটা মাজতো এই ছাইডটো টিপি দিলে কমি যাব আকৌ টিপিব লাগিব ছাইডটো টিপি দিলে কমি যাব 37.9 মোৰ হৈ আছে অলৰেডি 37.9 এইটো মানে হাই টেম্পাৰেচাৰ এতিয়া ল' টেম্পাৰেচাৰটো কেনেকৈ ছেট কৰিব আপোনালোকে এই চাইডৰ বটনটো যেন তিনিটাৰ ভিতৰত একদম লাষ্টৰ চাইডৰ বটনটো অকণমান ধৰি টিপি ধৰি ৰাখিব এতিয়া P0 বুলি পালে তাৰপিছত মাজৰ বটনটো এবাৰ টিপি দিব এতিয়া কি হ'ব P1 বুলি ওলাব এতিয়া আকৌ চাইডৰ বটনটো এবাৰ টিপি দিব ইয়াত 0.9 বুলি ছেট কৰিব 9 ছেট কৰিব মই অলৰেডি ছেট কৰি থোৱা আছে 0.9 এতিয়া আপুনি বঢ়াব এইটো আকৌ ছাইডটো কমি যাব ইয়াত 0.9 ছেট কৰি থ'ব মানে কি হ'ব সেইটো মানে কি হয় আপোনালোকে 37.0 পৰা 37.9 হৈ থাকিব নহয় এই 0.9 আপুনি ছেট কৰিলে এইটো কি হয় আপোনালোকে মানে 37.9 যদি টেম্পাৰেচাৰটো হৈ যায় নিজে লাইটটো অফ হৈ যাব তাৰপিছত যেতিয়া নিজে এই 9 ডিগ্ৰী 0.9 ডিগ্ৰী চেলচিয়াছ মানে হেৰিটো কমি যাব মানে টেম্পাৰেচাৰ নিজে কমিব মানে তেতিয়া আকৌ নিজে মানে 37.9ত 37.0 মানে নিজে লাইটটো জ্বলি যাব এনেকুৱা নিচিনা আপোনালোকে চাই থাকিব দিন 37.6 37.9 হৈছে আৰু এইটো টেম্পাৰেচাৰ থাকিব মানে বস্তুটো টেম্পাৰেচাৰ নিজে বাঢ়ি যায় বহুত এইটো গেছত মানে এইটো হৈছে অলপমান কমিব লাগিব 37.4 হৈছে 37.3 হৈছে 37.2 হৈছে চাই থাকক 0 দিছে 0ত নিজে জ্বলি গৈছে লাইটটো এতিয়া আকৌ বাঢ়ি যাব টেম্পাৰেচাৰটো আকৌ যেতিয়া মানে হেৰিটো 37.9 পাবগৈ নিজে লাইটটো বন্ধ হ'ব সেয়া 37.9 হ'লে নিজে লাইটটো বন্ধ হৈ যাব চ' তেনেকৈ থাকিব বস্তুটো এইটো ছেট কৰাটো হৈ গ'ল এইটো গম পালে কেনেকৈ মই ছেট কৰিলোঁ যদি আপোনালোকে কিবা কথা বুজি পোৱা নাই প্ৰথমতে আপোনালোকে নিজে বস্তু আনি লওক বস্তুবিলাক আনি মেলি নিজে বনাই লওক প্ৰথমতে ছেট কৰক ভিডিঅ'টো প'ষ্ট কৰি চাব মই কেইটা কথা কৈছোঁ মানে ক'ত লগাব লাগে মই অলৰেডি মানে লগাই দিলোঁ সেইকাৰণে আকৌ মই ফুৰিব মই বেয়া পাইছোঁ চ' যদি আপোনালোকে যদি ছেট কৰিব নোৱাৰিছে তেন্তে মোক কমেণ্ট কৰিব মই আকৌ গোটেইটো খুলি পিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ক'ত মানে কানেক্ট কৰিছিলোঁ অলৰেডি মই বনাই হৈ গ'ল কাৰণে মই অলৰেডি বনাই হৈ গ'লে এতিয়া মই ওপৰত টেপ মাৰিম গোটেই মানে হেৰিটো টেপ মাৰি মানে অকণমান ফুটা নথকাকৈ কৰি দিম গোটেইটো তাৰপিছতহে ইয়াত মানে কণী আপোনালোকে দিব পাৰিব ইয়াৰ পিছত আপোনালোকক আমি কণী দিয়া কেনেকৈ দিম তাৰপাছত পোৱালি লোৱাটো দেখাম আমি ভিডিঅ' কৰি দেখাম মই চ' চাই থাকিব তেতিয়ালৈকে বাই বাই যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটোলৈ তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই আগলৈ যদি হেৰিটো আকৌ লাইটটো যদি কৈছে চ' আগলৈ যদি মই এনেকৈ ভিডিঅ'টো বনাই মই কি কৰি গৈ থাকোঁ ইয়াত পোৱালি ওলাই নোলায় চাব হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক তাৰপিছত ভিডিঅ'টো যদি ভাল পাইছে তেন্তে লাইক কৰিব থেংক ইউ ফৰ ৱাচিং